গাইজ আমি ওলাইছোঁ যাবলৈ পূৰা পেকিং ৰেডি আৰু কি ৰেডি পেকিং ৰেডি আৰু আমি মানুহ পেকিং হৈ গ'লোঁ পূৰা চব ৰেডি খাই বৈ পেকিং চেকিং চব ৰেডি এতিয়া মাত্ৰ যাব লাগে তামোল খাই তামোল ডোখৰ ইমান বেছি ভাল লাগিছে চব ৰেডি যাব লাগে তো গাইজ আমি এতিয়া যাবলৈ পূৰা ৰেডি বেগ চেগ এইফালে বেগ চেগ পূৰা লৈ ল'লোঁ তো এতিয়া চব ৰেডি খাই বৈ ৰেডি এতিয়া আমি যাব লাগে এতিয়া জাষ্ট ঘৰৰ পৰা ওলাম আৰু অ মা যাওঁ দেই মা বসু এফালে আমি পুৰা ওলাই গৈছোঁ টাইমটো চাওক 9:41 তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আপোনাৰ সকলো ভালে আছে আজি আমি যাবলৈ ওলাইছোঁ ক'ত যাবলৈ ওলাইছোঁ এতিয়া নকওঁ ভিডিঅ'টো শেষলৈকে চাব তেতিয়া গম পাব এতিয়া টাইম হৈছে 9:40 মান হ'ল চাগে ন 9:42 টাইম হ'ল 9:42 এতিয়া আমি ওলাই গ'লোঁ দেখিছে ৰাস্তাত গৈ আছোঁ চেণ্টাৰলৈকে যাম এতিয়া আৰু তাৰ পাছতে দেখিব আৰু কেনেকৈ যাওঁ কি কয় দেখাম ক'ত যাওঁ এই ভিডিঅ'টো মই দুটা পাৰ্টত দিম এটাত দিম অহা যোৱা মানে কি হয় অহাত আহোঁতে যাওঁতে সেইখিনি দিম আৰু তাত ঘূৰাখিনি মানে ক'ত ক'ত ফুৰিম কি কৰিম সেইখিনি এটা পাৰ্টত দিম নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব সেইকাৰণে দিব নোৱাৰিম এইফালে প্ৰায়সকল ষ্টুডেণ্ট আহি পাই গ'ল আৰু কিছুসকল আহিবলৈ বাকী আছে আমি তেওঁলোকৰ কাৰণে ৰখি আছোঁ তেওঁলোক আহি পোৱাৰ পাছতেই আমাৰ যাত্ৰা আৰম্ভ হ'ব এইফালে মনীষাই কৰি আছে পূজা যিহেতু যোৱাৰ আগতে পূজা কৰি গ'লে আমি শুদ্ধ মনেৰে যাব পাৰিম আৰু ৰাস্তাত কোনো বেয়া চিটুৱেশ্যনৰ আমি সন্মুখীন হ'ব নালাগে সেইবাবে আমাৰ গাড়ীখনক পূজা কৰি আছে আচলতে আমি যিখন গাড়ীত যাম তো এইফালে আমি এজনকৈ উঠিছোঁ যিহেতু দুজন তিনিজনী আমি একে লগত উঠোঁ পৰি দুখ চুখ পাব পাৰোঁ আৰু দুখ চুখ পোৱা ক'ৰবাত যোৱাৰ আগতেতো অশুভ বুলি মানা যায় তো সেইকাৰণে এনেকৈ এজনকৈ ধুনীয়াকৈ উঠিছোঁ আৰু ছিট কেপাচিটি পূৰা নিছে তো এজনো বেছি নিয়া নাই আৰু এজনো কম নিয়া নাই আৰু এইফালে দেখিছে চবেই হাই কৈ আছে ছিট কেপাচিটি ধুনীয়াকৈ আমি যাব পাৰিছোঁ কাৰো একো প্ৰব্লেম হোৱা নাই তো এতিয়া এজনকৈ উঠি আছে সেইবাবে বাছখন এটা চাইডে প্ৰায় খালী দেখিছে আৰু বহুত ধুনীয়াকৈ গৈছোঁ বহুত এনজয় কৰিছোঁ আৰু এইফালে এতিয়া চাওক প্ৰায়সকল উঠি হৈ গ'ল তো ছাৰ মেমহঁতে উঠিলে ষ্টুডেণ্টে উঠিলে চব উঠি মেলি শেষ তো এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ আমি ইয়াৰ পৰা ওলাইছোঁ প্ৰায় 11:30 মান বজাত যিহেতু তাত আমাৰ আই কাৰ্ড লোৱা বা কিবা চহী কৰা এনেকৈ কিবা কাম আছিলে তো সেইখিনি কৰি লোৱা হ'ল তাৰপাছতে আমি ওলাইছোঁ সেইবাবে অকণমান টাইম পলম হৈ গ'ল আৰু কোনো কথা নাই আমি গৈছোঁ যে বহুত এনজয় কৰিছোঁ বহুত ভাল লাগিছে আৰু কিছুমানত গান দিছোঁ কিছুমানত গান নাই দিয়া কাৰণ বহুত বেছি গান হৈ গ'লে বহুত বেছি কপিৰাইট হৈ যাব আৰু বেছি কপিৰাইটটো মই নিবিচাৰোঁ কাৰণ অলৰেডি মোৰ চেনেলত কেইবাটাও ভিডিঅ'ত কেইবাটাও কপিৰাইট লাগিয়ে আছে আৰু এইফালে আহোঁতে আমি পাই গ'লোঁ যোৰহাট দিয়ক ইয়াতে এটা পেট্ৰল পাম্পত ৰখাইছে যিহেতু কিছুমানৰ বাথৰুম যাব লগা আছে তো তেওঁলোকে ইয়াতেই ধুনীয়াকৈ যাব পাৰিব সেইবাবে ৰখাই দিছে
মনি সুন্দর সুন্দর গান বলতে জানি মন্টু মনি বিলাগি মন্টু মনি সুন্দর সুন্দর লাগে দিল মে দিন কাছে কারে সেলফি তোরা তোরা লে সেলফি এফালে আপোনালোকে দেখিলে আমি কিমান ফূৰ্তি কৰি আহিছোঁ আৰু কিছুসকলতো নাচি বাগি আহিছে পূৰা মানে ফুল এনজয় আৰু ভাবিলোঁ যে এই দৃশ্যটো বহুত বেছি ভাল লাগিলে বাহিৰৰ ভিউটো আপোনালোকক এবাৰ দেখাই দিওঁ তো নাজানো ধৰক কি জেগা পাইছোঁ কাৰণ আমি সেইফালে ইমান যোৱা নহয় ইমান জেগা চিনি নাপাওঁ আচলতেনো সঁচা কথা চিনি নাপাওঁ আৰু তো সেইকাৰণে দেখাই দিছোঁ ভিউটো ভাল লাগিছে কাৰণে দেখাই দিছোঁ আৰু জাষ্ট তো এনেকৈ গৈ আছোঁ কিছুসকল বহুত এনজয় কৰিছোঁ মানে আমি সীমা বাহিৰ আৰু বহুত বেছি এনজয় কৰিছোঁ বহুত ভাল লাগিছে আৰু বহুত ধুনীয়া এটা মেমৰিজ মানে লাইফত আমি গোটাব পাৰিলোঁ তো ভাল লাগিছে বহুত ভাল লাগিছে আৰু এইফালে আমি আহি কাজিৰঙা নেশ্যনেল পাৰ্ক পাই গ'লোঁ মানে কাজিৰঙা এৰিয়া প্ৰায় সোমাই গ'লোঁ আমি আৰু ইয়াতে যিসকলে গৈছে আৰু যিসকলে এইফালে ৰাস্তাটোদি গৈছে গমেই পায় যে তাত স্পীড লিমিটটো কম কৰি থোৱা দেখা যায় মানে তাত যিহেতু বন্যপ্ৰাণীৰ ৰাস্তা হয় সেইটো বন্যপ্ৰাণীবোৰ ইটো পাৰৰ পৰা ইটো পাৰলৈ অহা যোৱা কৰে তাৰ কাৰণে তাত স্পীড লিমিট কম কৰি থোৱা থাকে প্ৰায় 40 থাকে স্পীড লিমিটটো তো 40 থাকে বুলি যে 40লৈ যাব লাগিব সেইটো কথা নহয় আপোনালোকে 40তকৈ কমত যাবলৈ চেষ্টা কৰিব কাৰণ সন্মুখত যদি হঠাৎ আহি যায় প্ৰাণী বা জন্তু কিবা যদি আহি যায় তাত আপোনালোকে ব্ৰেক মাৰি যদি ৰখাব পাৰে তেনেকুৱা অৱস্থাত তেনেকুৱা স্পীডত যাব কাৰণ কোন সময়ত আহি যায় কোনেও ক'ব নোৱাৰে আৰু ইয়াতে মোক দাদাজনে কৈ গৈছে যে চাবা দে হৰিণা ওলাব তেতিয়া ড্ৰাইভাৰ দাদাজনে মানে পাপু দাদাই কৈছে যে ওলাইছে জানো কাৰণ তাত এনি টাইম ওলাই নাথাকে ভাগ্যক্ৰমে আপোনালোকে দেখিব আৰু যদি ভাগ্য নাথাকে তেতিয়াহ'লে নেদেখে আমি অহাৰ টাইমত যিহেতু তেজপুৰৰ পৰা যেতিয়া আমি ঘৰমুৱা হৈছিলোঁ সেই তেতিয়া আমি আহোঁতে দেখিছিলোঁ দুটা হৰিণা তো এনেকৈ দেখা নাছিলোঁ যাওঁতে অহাৰ সময়তহে দেখিছোঁ আৰু দাদাহঁতি ইফালে গৈ থাকে ভাড়ালৈ তো তেনেকৈ দেখি পায় সেইকাৰণেহে কৈছে তো আমি ভাবিছিলোঁ অহাৰ টাইমত ইয়াতে সোমাম বুলি কিন্তু আমাৰ টাইম নিমিলিলে সেইবাবে আমি সোমাব নোৱাৰিলোঁ আৰু এনেকৈ এতিয়া গৈ পাই গ'লোঁ আমি বুঢ়া পাহাৰ আৰু ইয়াতেই চাব দেই আপোনালোকে ইয়াতে এটা মানে ঘটনাৰ পৰা আমি অকণমান সময়ৰ কাৰণে বাচিছোঁ এই যে দেখিছে গাড়ীখন আহি আছে তাততো বহুত টাৰ্ণিং আছে তো আপোনালোকে যিসকলে গৈছে গমেই পায় টাৰ্ণিং বহুত আছে বুঢ়া পাহাৰত আৰু এইখন গাড়ী নহয় যিখন গাড়ীখন মই কৈছিলোঁ এতিয়া বৰ্তমান তো সেইখন নহয় আৰু এখন আহে চাব আৱাজ কৰি আহে মানে এস্কৰ্টৰ গাড়ীৰ যিটো আৱাজ থাকে বা এম্বুলেঞ্চৰ যিটো আৱাজ থাকে তেনেকুৱা আৱাজ কৰি আহে তো চাগে কোনোবা মিনিষ্টাৰসকলে হ'ব নহ'লে যোনেই হওক ইমানেই স্পীডত আহে আৰু আমি যোৱা বাছখন ৰখাই দিছে সেই টাইমত সেই সময়তে ৰখাই দিয়ে তো তেওঁলোকে এইখন গাড়ী চাওক এইখনেই হয় এই ফাৰ্ষ্ট যিখন লাইট জ্বলাই আহি আছে এইখন ৰখাই দিছে যিখনেই হয় আমাৰ বাছখন ৰখাই দিলে কিন্তু সেইখন প্ৰায় 10 বা 15 ছেকেণ্ডৰ কাৰণে বাচিছে নহ'লে আজি আমি যিমানখিনি মানুহ আছিলোঁ গোটেইখিনিয়ে চাগে কি অৱস্থা হ'লে নাজানো কিন্তু ইমানেই স্পীডত আহি আছিলে সন্মুখৰ ভাগত আহি ৰখাইছে যদি নৰখালে হয় পুৰা স্পীডত আহি থাকিলে হয় মাৰি দিলে তেওঁ কি অৱস্থা হ'লে কোনো ক'ব নোৱাৰে কাৰ কি অৱস্থা হ'লহেঁতেন কোনো ক'ব নোৱাৰে তো সেইকাৰণে কৈছোঁ আপোনালোকে ড্ৰাইভ কৰোঁতে বহুত শ্ল'লি ড্ৰাইভ কৰিব যিহেতু টাৰ্ণিং আছে টাৰ্ণিঙত মানুহৰ স্পীড লিমিটটো সদায় কম কৰিব লাগে কিন্তু তেওঁলোকে কৰা নাছিলে নাজানো এইটো এজন কোন আছিলে আৰু এই ভিডিঅ'টো আপোনালোকে পাৰে মানে শ্বেয়াৰ কৰিব কাৰণ এই ঘটনাবোৰ এনেকুৱা ঘটনা যদি কাৰো লগত নহয় আৰু আপোনালোকে ড্ৰাইভটো শ্ল' ড্ৰাইভ কৰিব টাৰ্ণিঙত বিশেষকৈ শ্ল' ড্ৰাইভ কৰিব টাৰ্ণিঙত ইমান স্পীডত টাৰ্ণিং মানুহে ল'ব নোৱাৰে আৰু ল'ব নালাগে মই যিমানখিনিলৈকে গম পাওঁ মই সিমানখিনিলৈকে কৈছোঁ আপোনালোকক মানে আৰু কিছুসকলে ক'ব যে ড্ৰাইভাৰজনে বেছি স্পীডত গৈছিলে আচলতে সেইটো নহয় মই পূৰা সন্মুখৰ ভাগত বহি আছিলোঁ মই ভিডিঅ' কৰি আছিলোঁ মই গম পাওঁ আৰু ড্ৰাইভাৰ দাদাজনৰ লগত একো দুখেই নাছিলে তেওঁ লাহে গৈ আছিলে বহুত লাহে গৈ আছিলে স্পীডত ইমান স্পীড নাই বহুতে ক'ব ন এতিয়া
যে ড্ৰাইভাৰৰ গাত ভুল, প্ৰতিটো ক্ষেত্ৰত ড্ৰাইভাৰৰ গাত ভুল নাথাকে, কিছুমান ক্ষেত্ৰত অপজিট ছাইডৰ মানুহজনৰ গাত বা অপজিট ছাইডৰ ড্ৰাইভাৰজনৰ গাতো ভুল থাকে, ড্ৰাইভাৰৰ গাত ভুল থাকে, কিন্তু চব সময় ড্ৰাইভাৰৰ গাত ভুল নাথাকে। তো আপোনালোকে অকল এটা ছাইডৰ পৰা যোৱাজনে ছেফলি ড্ৰাইভ কৰিলে নহ'ব, অপজিট ছাইডৰ পৰা যিখন গাড়ী আহিব সেইখনো ছেফলি ড্ৰাইভ কৰিব লাগিব, তেতিয়াহে দুয়োজনৰে প্ৰাণটো বাচিব বা দুয়োখন গাড়ীৰ যাত্ৰীসকলৰ বা ড্ৰাইভাৰৰ প্ৰাণ বাচিব। আপোনালোকে এইটো বহুত কেয়াৰফুল হ'ব আৰু এইটো বহুত মনত ৰাখিব লগা কথা হয়। আপোনালোকে মনত ৰাখি ড্ৰাইভ কৰিব বা গাড়ীখন চলাব, তেতিয়া সকলোৰে প্ৰাণ সুৰক্ষিত হ'ব। এইফালে আমি আহি পাইছোঁ জখলাবন্ধা প্ৰায় 4:45 মানত। ইয়াতে আমি ফ্ৰেছ হ'ম। মই ফোন কেমেৰা কৰি থোৱা আছে। আমি এবাৰ গ'লোঁ জখলাবন্ধা আৰু এতিয়া গা পা ধুই চাহ খাওঁ, তাৰপাছত আকৌ যাম। আমিয়ে ফাৰ্ষ্ট তো গাইজ আমি আহি পাই গ'লোঁ জখলাবন্ধা। পোৱা দেৰি হ'ল, বহুত দেৰি হ'ল। তো এতিয়া গা পা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু চাহ তাহ খালোঁ। এতিয়া লাহেকৈ আকৌ তেজপুৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিম। আমি ক'লোৱে মই এতিয়া তেজপুৰলৈ বুলি, প্ৰথমতে মই কোৱা নাছিলোঁ, এতিয়া কৈছোঁ যে আমি তেজপুৰলৈ গৈ আছোঁ। ভিডিঅ' শেষলৈকে চাব, বহুত ধুনীয়া এটা ভিডিঅ' হ'ব আৰু বাকী আৰু আছে। তো তেওঁলোকে গা ধুই আছে, কিছুমানে মুখ হাত ধুই আছে, মই গা পা ধুই আহোঁ, চব আজৰি তেওঁ মাত্ৰ যাব লাগে, তেওঁলোক আহিলেও আমি চবেই একেলগতে। আমি তেজপুৰ গৈ পাইছোঁ প্ৰায় 7মান বজাত আৰু তেজপুৰ গৈ পায়েই যিহেতু আমি ব্ৰেকফাষ্ট কৰা নাছিলোঁ, তো ব্ৰেকফাষ্টৰ কাৰণে পাকঘৰ নামৰ এখন হোটেলত গ'লোঁ। তাতে ব্ৰেকফাষ্ট কৰিলোঁ, তাত লুচি পুৰি কৰি খাইছোঁ আমি। তো তাত খানাখিনি বহুত ধুনীয়া আৰু বহুত টেষ্টি আছিলে ক'ব লাগিব। আৰু তাতে এটা বস্তু মোৰ বহুত ভাল লাগিলে যে তাত প্লাষ্টিক বৰ্জন কৰিছে। আমাক কি যিবোৰ আমি ডিছপ'জেল ব্যৱহাৰ কৰা নাই, তাত আমাক কলপাতত খাবলৈ দিছে আৰু পানী খাবলৈ কাৰণে বটল দিছে, সেইটোৰ পৰাও দিবই লাগিব নহয় জানো। তো কিন্তু বহুত ভাল লাগিলে তাতে। আৰু মই আগতে কৈছিলোঁ যে এই ভিডিঅ'টো মই 2টা পাৰ্টত বনাম, অহা যোৱাখিনি এটা পাৰ্টত দিম আৰু নেক্সট পাৰ্টটোত আমি যিখিনি চাইছিলোঁ তাত য'ত ফুৰিছিলোঁ সেইখিনি দিম বুলি। আৰু এইটো ক্লিপ হৈছে অহাৰ টাইমত। ভাবিলোঁ যে আপোনালোকক ভিউটো দেখাই দিওঁ, বহুত ধুনীয়া আছিলে সেইটো ভিউ। মোবাইলত এনেকৈ ভাল নাহিব পাৰে, কিন্তু ৰিয়েলত বহুত বেছি ধুনীয়া আছিলে। আমি চবেই বহুত এনজয় কৰিছোঁ এই ভিউটো। আৰু অহা টাইমত বেছিকৈ মানে ভিডিঅ' ল'বলৈ নহ'লে, কাৰণ অলৰেডি চবেই বহুত টায়াৰ্ড হৈ আহিছে। তথাপি কৰিছোঁ বাৰু ভিডিঅ', কিন্তু ইমান বেছি নহয় মানে। তো সেইবাবে বেছি অহা টাইমৰ ক্লিপ বেছি নাছিলে, বেছি দেখাব নোৱাৰোঁ। যাওঁতে অলপ এনাৰ্জিটো আছিলে, তো যাওঁতে মানে নাচি বাগি গৈছোঁ, কিন্তু অহা টাইমত ইমান নহ'লেগৈ আৰু। তো আপোনালোকক মই এটা কথা কওঁ যে এইখনতো কলীয়াভোমোৰা দলং হয়, আৰু কলীয়াভোমোৰা দলঙে কোনখন ঠাইক সংযোগ কৰিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক বেলেগ এটা ভিডিঅ' বনাবলৈ বহুত উৎসাহ দিয়ে, বহুত সাহস পাওঁ, উৎসাহ পাওঁ। সেইবাবে মই আপোনালোকৰ বাবে ভিডিঅ' বনাই যাওঁ আৰু আগলৈ ভিডিঅ' বনাই গৈ থাকিম। আপোনালোকে ছাপোৰ্ট কৰিব, আপোনালোকৰ ছাপোৰ্টৰ অবিহনে মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ। তেতিয়াহ'লে আজিলৈ